তো বন্ধুসকল অকল প্ৰথম অৱস্থাত আপোনালোকে কৰিব কি আপোনালোকৰ যিটো মোবাইলৰ ব্ৰাউজাৰ আছে বা কম্পিউটাৰত যদি আছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব। প্ৰথম অৱস্থাত আপোনালোকে আপোনাৰ মোবাইলত আপোনালোকে চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন বুলি। মই চাৰ্চ কৰি আছোঁ অমৃত বৃক্ষ আন্দোলন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে নতুন এখন ৱেবছাইট আহিব। তো আপোনালোকে কি কৰিব, প্ৰথম যিটো লিংক আহিব ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে যিখন ইণ্টাৰফেচ আহিব, ইণ্টাৰফেচত আপোনালোকে কৰিব কি, যিটো ইয়াতে 3 ডট আছে ইয়াতে আপোনালোকে দেখা পাইছে লগ ইন বুলি, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন নিউ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকৰ যোৱাবাৰে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে আপুনি ৰিনিউ কৰিব লাগিব। তো ৰিনিউ কেনেকৈ কৰিব, ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আহিব ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল বুলি। তো আপোনালোকে কৰিব কি, আপোনালোকৰ যিটো যোৱাবাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে এড কৰিব। এড কৰি আপোনালোকে জেনেৰেট OTP কৰি দিব। তো মোবাইলত এটা OTP আহিব, তাৰপিছত আপোনালোকে OTPটো বহাই ছাবমিট কৰি দিব। তো মই এতিয়া কৰি আছোঁ, আপোনালোকে চাই থাকিব। তো OTPটো আপোনালোকে এতিয়া মোবাইলত আহিব, মোবাইল নম্বৰটো যদি আপুনি চেমভাৱে বহাইছে তেনেহ'লে আহিব। তো আপোনালোকে ইয়াতে যিটো 6 ডিজিট আছে ইয়াতে আপোনালোকে OTPটো বহাই ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে আপোনালোকৰ ডিটেইলছখিনি আহিব, যোৱাবাৰ যাৰ নম্বৰ আছিল গোটেইখিনি ডিটেইলছ ইয়াতে আহিব। তো আপোনালোকে অহাৰ লগে লগে আপোনালোকে কৰিব কি, এটা ৰিনিউ যি অপশ্যন আছে লাল যিটো, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে যিখন আপোনালোকৰ SHG মেম্বাৰ আছিল বা আত্মসহায়ক গোটৰ মেম্বাৰ আছিল তাৰ ডিটেইলছ নাম্বাৰটো আহিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো। তাৰপিছত আপোনালোকে লগ ইন কৰিব ক'ব। তো আপোনালোকে লগ ইন কৰিব। লগ ইন ক্লিক কৰাৰ লগে আমাৰ চেম প্ৰচেছটো হ'ব। আপোনালোকে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, OTP, তাৰপিছত লগ ইন। তো আপোনালোকে মোবাইল নম্বৰটো ভৰোৱাৰ পিছত আপোনাৰ এতিয়া OTPটো কেনেকৈ চেণ্ড কৰিব, ইয়াতে লিখা আছে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱাৰ্ড। ইয়াতে আপোনালোকে ক্লিক কৰিব। এতিয়া ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যিটো দিছে তাতে আপোনালোকৰ OTP আহিব। OTPটো বহাই লগ ইন কৰি দিলে হ'ল। তো এতিয়া OTPটো বহাই আপোনাৰ ডাইৰেক্ট লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ডিটেইলছ আছে গোটেইখিনি ইয়াতে আহি যাব। আপোনাৰ যাৰ নামৰ আছে গোটেই SHG গ্ৰুপ গোটেই ডিটেইলছখিনি আহিব। এতিয়া আপোনালোকে ইয়াতে যে দেখা পাইছে আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা, ইয়াতে আপোনালোকে ক্লিক কৰিব। আপডেটত ক্লিক কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো আপোনালোকে কৰিব কি, ইয়াতে চাব আপোনালোকে কি প্ৰচেছ দিয়া আছে। যদি কিবা ফুল আছে আপুনি এডিট কৰিব পাৰিব। এডিট কৰি কিনে আপোনালোকে যিটো ইয়াতে আইডেণ্টিফাই ইনফৰমেশ্যন আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে ভোটাৰ ID, পান কাৰ্ড যিকোনো এখন আপোনালোকে ইয়াত থকা যিকোনো এখন ডকুমেণ্ট আপলোড কৰিব লাগিব। মই এতিয়া ভোটাৰ ID এখন আপলোড কৰিম। ভোটাৰ IDখন ক্লিক কৰি ইয়াতে আপোনালোকে চুজ ফাইল কৰি কিনে যিটো আপোনাৰ ভোটাৰ ID হয়, ভোটাৰ IDখন তাৰ পৰা আপোনালোকে ইয়াত আপলোড কৰি ছাবমিট কৰি দিলে হ'ল। ছাবমিট কৰাৰ পিছত বাকী প্ৰচেছখিনি আপোনালোকক মই কৈ আছোঁ। আজি দিবলগীয়া ইনফৰমেশ্যনটো আপোনালোকে কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।